তেওঁলোকে মানা কৰিব বিৰোধী দলৰ মানুহখিনিৰ ল'বৰ কাৰণে সেইটো বুজি পেলাই অসম চৰকাৰৰ ফালৰ পৰা কিবা এটা ভাল এটা মানে নিয়ম বান্ধি দিছে। এইটো হ'ল যদি জীৱিকা সখীসকলে কোনোবা আমাৰ যোগ্য হিতাধিকাৰীৰ ঘৰলৈ নগৈ তেওঁলোকে যদি ঘূৰি আহে ইয়াত আমাৰ চিন্তা কৰিব লগা নাই। ইয়াৰ কাৰণে গৰীব দুখীয়া পৰিয়াল যিবিলাকৰ ঘৰ বাদ পৰি গৈছে তেওঁলোকে নিজে নিজে নিজৰ ঘৰ ইয়াৰ সন্মুখত থিয় দি সেলফি ল'ব পাৰিব। তাৰমানে ফটো নিজে তুলি ল'ব লাগিব আৰু নিজৰ আধাৰ কাৰ্ড থাকিব, ৰেচন কাৰ্ড থাকিব, ভোটাৰ কাৰ্ড থাকিব লাগিব। সেইখিনি ডকুমেণ্টছৰ যিমানখিনি হেৰি আছে এটা ফৰ্ম আছে, সেই ফৰ্মটো ফিল আপ কৰি নিজৰ ঘৰৰ সন্মুখত নিজে থিয় দি নিজৰ মোবাইল দি ফটো তুলি এটা এপ আছে তেওঁলোকৰ, সেই এপৰ দ্বাৰা দি আমি তেওঁলোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা পৰ্টেল আছে, সেই পৰ্টেলত আপলোড কৰিব লাগে। তেতিয়া কি হয় এইটো ভাৰত চৰকাৰৰ যিটো আৱাস প্লাছ ঘৰ পাবৰ কাৰণে লিষ্ট প্ৰস্তুত কৰা, সেই লিষ্টত আপোনাৰ নামো অন্তৰ্ভুক্ত হৈ থাকিব আৰু পিছত আপোনাৰ নামত ঘৰটো আহিব। এতিয়া সেইখিনি কামটো আমাৰ হিতাধিকাৰীসকলে কিন্তু নাজানে, হিতাধিকাৰীবিলাকে নাজানে। আমি আমাৰ প্ৰাইমাৰী কমিটিবিলাকে আগভাগ ইয়াৰ কাৰণে ল'ব লাগিব। এইটো আমাৰ কাৰণে এটা সুযোগ, ৰাজনৈতিক সুযোগ। আমি ৰাইজৰ ওচৰলৈ যাবৰ কাৰণে, ৰাইজক আমাৰ হাতত ল'বৰ কাৰণে, ৰাইজৰ কাৰণে আমি যে কাম কৰা দল, ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি যে কষ্ট কৰিছো, আমাৰ কাৰণেহে বঞ্চিত হোৱা ৰাইজে যে ঘৰ পাবলৈ গৈ আছে, সেইখিনি আমি ৰাইজৰ মাজত আমাৰ যিটো ৰাইজৰ প্ৰতি দায়বদ্ধতা দেখুৱাই দিয়াৰ দ্বাৰা দি সেই মানুহখিনি আমাৰ হাতত আনাৰ ব্যৱস্থা সুযোগ আমি পাইছো। গতিকে যিসকলক বাদ দি গৈছে চৰকাৰীভাৱে ছাৰ্ভে কৰাৰ সময়ত এইসকলক এতিয়া আমাৰ প্ৰাইমাৰী কমিটিবিলাকে লিষ্টটো বনাওক, কাৰ কাৰ ঘৰ আজি ছাৰ্ভে কৰা নহ'ল, কাৰ কাৰ ঘৰ আজি ফটো তোলা নহ'ল, কাৰ কাৰ নাম আজি ফৰ্ম ফিল আপ কৰি আপলোড কৰা নহ'ল। এইবিলাকৰ প্ৰত্যেক প্ৰাইমাৰী কমিটিবিলাকে গাঁৱে গাঁৱে আমাৰ কৰ্মী যিসকল আছে সেই কৰ্মীসকলক নিৰ্দেশ দিব লাগে। এতিয়া অসম চৰকাৰে কি কৰিছে যে অসমত পঞ্চায়ত ইলেকশ্যন যিহেতু চলিছে আৰু পঞ্চায়ত ইলেকশ্যন হোৱাৰ কাৰণে বৰ্তমান চৰকাৰীভাৱে ছাৰ্ভে কৰি ফটো তুলি আপলোড কৰা যিটো কাম জীৱিকা সখীসকলে কৰি আছিলে সেইটো আপাতত বন্ধ কৰি থৈছে, কিন্তু এতিয়া ব্যক্তিগতভাৱে নিজৰ ঘৰ নিজে ফটো তুলি আপলোড কৰাৰ কাৰণে যিটো এপ, সেই এপটো খুলি দিছে। আমি অহাকালিৰ পৰাই আমাৰ গাঁৱে গাঁৱে গৈ বাদ পৰি যোৱা মানুহবিলাকৰ ঘৰত গৈ সেই মানুহজনক বা সেই ঘৰৰ গৰাকীক আমি একেলগে ঘৰৰ লগত ফটো তুলি পেলাই আপলোড কৰি দিব পাৰোঁ। ইয়াৰ এপটো ইতিমধ্যে অসম চৰকাৰে খুলি দিছে। গতিকে মোৰ ইয়াৰ দতমা সমষ্টিত এজন সমষ্টি লেভেল সিলেকশন কমিটিৰ প্ৰতিনিধি আছে। সেই প্ৰতিনিধিজন হ'ল আজিৰ মিটিংখন সভাপতিত্ব কৰা তেওঁ কাম্পাজৰা বসুমতাৰী। তেখেতে হ'ল মোৰ দতমা সমষ্টিৰ LAC লেভেল সিলেকশন কমিটিৰ মেম্বাৰ, অসম চৰকাৰে দিয়া মেম্বাৰ। আৰু তেখেতে এতিয়া অহাকালিৰ পৰা এই এপটো চালু কৰি ভিডিঅ' অফিচৰ পৰা আনি কোনটো পৰ্টেলত আপলোড কৰিব লাগে, বাদ পৰি যোৱা প্ৰাইমাৰী কমিটি বিলাকৰ হিতাধিকাৰীবিলাকৰ ঘৰে ঘৰে আমাৰ কৰ্মীবিলাকে গৈ পেলাই যাতে আপলোড কৰাৰ কামটো কৰিবলৈ আগুৱাই যায়, ইয়াৰ কাৰণে নেতৃত্ব, বুদ্ধি, পৰামৰ্শ, গাইডেন্স কাম্পাজৰা ব্ৰহ্ম তেখেতে অহাকালিৰ পৰা দিব লাগে। মই সেইখিনি মানে আপোনালোকক নিৰ্দেশ বা আমাৰ প্ৰাইমাৰী কমিটিবিলাকক অনুৰোধ কৰিছোঁ। এতিয়া প্ৰাইমাৰী কমিটিবিলাকে অৱহেলা কৰিব নালাগে। সন্মুখত ইলেকশ্যন আছে, আমি এক্টিভলি চিনচিয়াৰলি সেইখিনি কামত আগভাগ ল'ব লাগিব, জড়িত হ'ব লাগিব।
আমি ৰাইজৰ কাৰণে যে কাম কৰিছো সেইটো ৰাইজে জানিব লাগিব। ৰাইজক আমাৰ বিৰোধী দলৰ মানুহবিলাকে তেখেতসকলে আমি আপোনালোকক ঘৰ দিম, আমাৰ লগত থাকক, আমাৰ লগত আহক, নহলে আপোনালোকে ঘৰ নাপাব, নানান ধৰণৰ ফুচলাই লৈ যাব যাতে নোৱাৰে। ইয়াৰ কাৰণে আমাৰ পৰাই প্ৰথমতে আমি আগভাগ লৈ আমি কামখিনি কৰিব লাগিব। সেইখিনি মই আজি আপোনালোকক স্পষ্টভাৱে মানে জনাই দিছোঁ। সেইখিনি কাম আপোনালোকে অহাকালিৰ পৰাই কাম কৰক। বাকীখিনি যিমানখিনি খেলি মেলি হ'ব মোক আপোনালোকে জনাই দি থাকিব, সেই মৰ্মে মই আপোনালোকক পৰিচালনা কৰি থাকিম। গতিকে আমাৰ দতমা সমষ্টিৰ অধীনত একো প্ৰব্লেমটো হ'ব নালাগে, বাওকংগী সমষ্টিটো হ'ব নালাগে, বৰবজৰা সমষ্টিটো হ'ব নালাগে। ইয়াৰ কাৰণে বেলেগ বেলেগকৈ মেম্বাৰ বৰ ফালৰ পৰা LSC লেভেলত দিয়া আছে। বাওকংগী সমষ্টিৰ কাৰণে দতমা সমষ্টিটো এতিয়া MLA আমাৰ BTC সমষ্টিটো বাওকংগী সমষ্টিটো পৰিছে। এই বাওকংগী সমষ্টিৰ মোৰ যিজন অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা মেম্বাৰ আছে LSC লেভেল সিলেকশন কমিটি, সেইজন হ'ল আমাৰ মানে কি কয় বঞ্জাৰ মানে ব্ৰহ্ম, আমাৰ সেই মানে বিনাকাটা। তাৰপিছত পৰ্বজৰা সমষ্টিত যিবিলাকে পৰিছে, বিশেষকৈ মিলন বজাৰ BCDCৰ অধীনস্থ যিবিলাক আমাৰ ৰাইজ আছে, আপোনাসকলে ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া মই LSC লেভেল সিলেকশন কমিটিৰ মেম্বাৰ বনাইছোঁ। তেখেতৰ লগত যোগাযোগ কৰিব লাগিব আৰু তেখেতসকলক অহাকালিৰ পৰা গাঁৱে গাঁৱে গৈ সেলফি ল'বৰ কাৰণে, ঘৰৰ মালিকে ফটো ল'বৰ কাৰণে এই বুদ্ধি পৰামৰ্শটো শিকাব। এইখিনি কাম তেওঁলোকে কৰিব, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰক। এতিয়া ঘটনাটো হ'ল এটা চিনচিয়াৰলি আমি কৰিব লাগিব। যেতিয়া ফৰ্ম ফিল আপ কৰা হ'ব, আপোনাৰ যিটো ঘৰ এতিয়াও আছে সেই বেয়া ঘৰটো এটা ফটো তুলি তাত কিন্তু ঘৰৰ কিমান কোঠা আছে, ৰুম আছে, সেই ৰুমটো আপুনি দুটাৰ বেছি নিদিব। ৰুম मोननैनि बारा होननानै दा देखाय, जाय ৰুম मोननैनि बारा होननानै ৰুम मोनथाम दा थाखानाय नङा। বৰ্তমান আপোনাৰ যদি ঘৰ আছে সেই ঘৰৰ ৰুমটো যদি 3টা আছে বুলি যদি আপুনি লিখি দিয়ে, লগালগ এইটো কেনচেল হৈ যাব চিষ্টেমত, এইটো ৰেজেক্ট হ'ব। গতিকে আপুনি কেঁচা ঘৰত আছে, কেঁচা ঘৰটো লগ ভাল এটা যদি ঘৰ আছে সেইটো এৰাই মানে বেয়া সবচেয়ে বেয়া ঘৰ কোনটো আছে সেই ঘৰৰ সন্মুখত থিয় দি আপুনি পথলত আৰু ৰুম কিমান আছে এটা বা এটাই হয়, এটাহে ৰুম আছে বুলি লিখিলে হ'ল। নহ'লে খুব বেছি 2টা ৰুম সেইটো আপুনি লিখিব, কিন্তু 2টাৰ বেছি 3টা ৰুম আছে বুলি লিখিলে চিষ্টেমত আপুনি জিন্দগীত আৰু আপলোড কৰিব নোৱাৰিব, সেইটো ৰেজেক্ট হ'ব।